আপোনালোকে জানেনে 700 খ্ৰীষ্টপূৰ্বৰ তক্ষশিলাত বিশ্বৰ প্ৰথমখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াত 60টাতকৈও অধিক বিষয়ত অধ্যয়নৰ বাবে সমগ্ৰ বিশ্বৰ পৰা 10,500ৰো অধিক ছাত্ৰ-ছাত্ৰী আহিছিল। নালন্দা বিশ্ববিদ্যালয় 4ৰ্থ শতিকাৰ প্ৰতিষ্ঠিত হৈছিল, যিটো শিক্ষাৰ ক্ষেত্ৰত প্ৰাচীন ভাৰতৰ এক অন্যতম শ্ৰেষ্ঠ সাফল্য। আপোনালোকে জানেনে 1,50,000ৰো অধিক ডাকঘৰ থকা ভাৰতত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ডাক ব্যৱস্থা আছে, যিটো চীনতকৈও 3 গুণ ডাঙৰ। আপোনালোকে হয়তো নাজানে, প্ৰথমটো ৰকেট ইমানে লঘু আৰু সৰু আছিল যে চাইকেলেৰে কেৰেলাৰ তিৰুৱনন্তপুৰম থাম্বা লঞ্চিং চেণ্টাৰলৈ লৈ যোৱা হৈছিল। আপুনি জানি আচৰিত হ'ব যে আমাৰ দেশৰ ভাৰতৰ ৰেল মন্ত্ৰণালয়ত কৰ্মৰত লোকৰ সংখ্যা পৃথিৱীত অৱস্থিত বহুত দেশৰ সংখ্যাতকৈও বহুত বেছি। ভাৰতীয় ৰেল বিভাগত 16 লাখতকৈও অধিক ব্যক্তিয়ে কাম কৰে আৰু এছিয়াৰ ৰেল নেটৱৰ্কৰ ভিতৰতে ভাৰতে প্ৰথম স্থান লাভ কৰিছে। আপুনি প্ৰায়ে গম নাপাব, বিশ্বৰ প্ৰথমটো অপাৰেশ্যন ভাৰতত কৰা হৈছিল, যিটো 5 শ্ৰেণ কাৰিকৰী আয়ুৰ্বেদৰ দ্বাৰা কৰা হৈছিল, যিটো 83 বছৰীয়া এজন ব্যক্তিয়ে কৰিছিল আৰু অপাৰেশ্যন কৰা মানুহজনো ভাৰতীয়ই আছিল।